guys, welcome back to my YouTube channel Joyras Vlog. তো আজি কাটকন ক্লাছৰ দ্বিতীয় দিনা কাটিছে আৰু দ্বিতীয় দিনত আমি উপস্থিত হৈছোঁ আহি কিনে আজি আমাৰ কোকৰাঝাৰৰ চিফ আহিব, বিটিআৰৰ চিফ আহিব, প্ৰমোদ বড়ো ছাৰ আহিব আৰু লগতে কেবিনেট মিনিষ্টাৰ আহিব ইউজি ব্ৰহ্ম। এলা কি খানি সিহঁতক আজি কি ক'ব কি নক'ব এইবোৰ দেখাবলৈ মই চেষ্টা কৰিম আৰু তেতিয়া আহিব চব আপোনালোকক দেখাবলৈ আৰু ইয়াত আজি বহুত সাংস্কৃতিক বস্তু আছে, বহুত লোকেল তৈয়াৰী তাঁতশাল, মুগা, বহুত ধৰণৰ লোকেল হেৰি আছে। তো সেইবোৰ দেখাবলৈ আপোনালোকক ভিডিঅ'খন ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। ব্লগ এতিয়া আমি আপোনালোকক ফিল্ডখন কিমান মানুহ হৈছে হোৱা নাই এইবোৰ দেখাবলৈ চেষ্টা কৰিম। দোস্ত তো এতিয়া আমি আপোনালোকক দেখাই আছোঁ ইয়াত পৰিৱেশ কেনেকুৱা। এতিয়া সেয়া চাওক, হাজদা ছাৰ, পিল মুছাহাৰী, সঞ্জয় চৌবাৰী, ইয়াত প্ৰগ্ৰাম আজি ইয়াত প্ৰগ্ৰাম হ'ব। ইয়াত ষ্টেজটো দেখি পালে আপোনালোকে পবিত্ৰ আৰু এয়া আমাৰ UPPL পাৰ্টি। ইয়াত চাওক ডেকৰেট উষা গড়, ই আমাৰ কেবিনেট মিনিষ্টাৰ অসমৰ। ইয়াত চাওক আমি মেইন গেটৰ ফালে গৈ আছোঁ আৰু এইফালে চাই কি মজা ভিউ, এইফালে তামোল পুলি ৰুইছে ইমান ধুনীয়াকৈ। এয়া চাওক তৃতীয় বাৰ্ষিক অধিৱেশন ইউনাইটেড পিপল পাৰ্টি লিবাৰেশ্যন। দোস্ত খোৱা লাইন চাওক না, এইফালে মুৰ্গী এইফালে গোটেই খাবলৈ কাৰণে দুপৰীয়াৰ আহাৰ এইফালে চাওক, লাইন চাওক। আমি খাই মেলি আহিলোঁ এতিয়া জাষ্ট মজা খানা পুৰা একদম উমাবেদৰ মানে গাহৰি দি খালোঁ একদম মজা। এতিয়া তামোল পাণ খাওঁ তাৰপিছত আৰু আপোনাৰ মিটিঙত এতিয়া আমাৰ চিফ ছাৰ আহিব। তো গাইছ আজি ইমান ভিৰ নাই, কাৰণ আজি মিটিঙো নহয়, কালিয়ে হ'ব ইয়াত ফাংচন। তো আপোনালোকে দেখিব পাৰে ইয়াত চেয়াৰ কিমান আছে, অনুমান কৰকচোন ইয়াত চেয়াৰ কিমান থাকিব পাৰে, দেখাই আছোঁ আপোনালোক। এটা চাইড গ'ল, চাওক না কিমান চেয়াৰ থাকিব বোলে, আপোনালোকে অনুমান কৰকচোন ইয়াত আৰু কমেণ্টত জনাই দিয়ক। তো দোস্ত ইয়াত আছে গোটেই লোকেল প্ৰডাক্ট, গোটেই অসমৰে। তো গোটেই অসমৰে প্ৰডাক্ট হয়, কোনো চালানী নহয়। তো এয়া আপোনালোকক দেখাম একদম মানে তাঁতশাল চব আমাৰ ইয়াৰ অসমৰে হয়, যিমান দোকান আছে এইবিলাক গঢ়িছে। তো চব আপোনালোকক দেখাই আছোঁ, সেয়া চাওক। এখন হ'ল তাঁতশাল, এইৰ কাপোৰ, ইয়াত কাৰ্পেট আছে বৰ ধুনীয়া ধুনীয়া। এয়া হ'ল কিতাপ, যিকোনো ধৰণৰ কিতাপ পাব আপোনালোকে। এইখন তাত আপোনালোকে চাওক কিমান মজাকৈ বনাই আছে, সব লোকেল। চাই লওক কিমান ধুনীয়াকৈ বনাই আছে।
আপোনালোকৰ যদি ল'বলৈ মন আছে তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ চন্দ্ৰপাৰা খেলপথাৰত আহিব পাৰে আৰু ইয়াত আহি কিনে আপোনালোকে ল'ব পাৰে দামী দামী পাটৰ কাপোৰ, চাদৰ, শ্বল বহুত ধৰণৰ বস্তু আছে। ইয়াত আহি কিনে ল'ব পাৰে। আজি 11 তাৰিখ, 12, 13 তাৰিখ আৰু 2 দিন আছে। যদি পাৰে সোনকালে আহি কিনে ইয়াত ল'ব পাৰে। এয়া চাওক, আমাৰ ল'ৰা মানুহৰ কুৰ্তা আছে ইয়াত। একদম ধুনীয়া ধুনীয়া পাটৰ কুৰ্তা আছে। একদম পাট ক'ব নালাগে, একদম বহুত চফ্ট একদম মজা। এটা দাম এইটো 1000কে, ডাইৰেক্ট 1000। ঠাণ্ডা দিনত ইয়াত ঠাণ্ডা দিনত পিন্ধিবলৈ বহুত মজা হয়। তো আৰু যাওঁ সেইফালে, দেখাবলৈ বাকী আছে। বলক ইফালে চাই লওক কিমান দোকান আছে এইবিলাক। এইটো চাওক, আপোনালোকে ভাবিব যে এইটো মৰাপাট বুলি, কিন্তু মৰাপাট নহয়, এইটো কলগছৰ হয়। কলগছৰ পৰা সূতা ওলাইছে ইয়াত। মেচিনটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো হ'ল মেচিন, এইটো কলগছ। চাই লওক, কলগছৰ পৰা ইয়াত সূতা ওলোৱাই। এইটো কলগছ। কি বনাই ইয়াৰ পৰা? বেগ বনাব পাৰে। কাপোৰ নিচিনা বনাব ন? টকা এইটো সূতাৰ পৰা বহুত ধৰণৰ বস্তু বনাব পাৰে। বেগ বনাব পাৰে, কাপোৰ বনাব আদি ইত্যাদি বহুত ধৰণৰ বস্তু বনাব পাৰে এইখন দি। তো মেচিনটো আপোনালোকক দেখালোৱে। তো আৰু বিভিন্ন ধৰণৰ বস্তু আছে ইয়াত দেখাবলৈ। তো এইবোৰ দেখাবলৈ সময় হ'ব নহ'ব নাজানো। তো গাইছ, আপোনালোকে দেখিলে ইয়াত বহুত ধৰণৰ চব নেচাৰেল প্ৰডাক্টৰ বস্তু, লোকেল ক'বলৈ গ'লে বিদেশৰ নহয়, চব আমাৰ ইয়াৰে প্ৰডাকশ্যন হয়। এতিয়া চাই লওক মোৰ পিছফালে কিমান গাল দোকান আছে, চাই লওক। বহুত ধুনীয়া ধুনীয়া। এইটো মিচিং হয়। এইবোৰ শ্বল হয়, গোটেই শ্বল হয় এইবোৰ। তো দোস্ত, আৰু ইয়াত চাওক গোটেই হাতেৰে বনোৱা হয় এইবোৰ, গোটেই হাতেৰে বনোৱা। আৰু লগতে চাওক ইয়াত চাওক আৰ্ট কৰিছে, কিমান ধুনীয়াকৈ আৰ্ট কৰিছে। গোটেই হাতৰ, এটাও মেচিনৰ তৈয়াৰী নহয় ইয়াত, গোটেই হাতৰ একদম ইউনিক ক'বলৈ গ'লে। চাওক গোটেই হাতৰ। তো গাইছ, ইয়াত গোটেই যিমান দেখালোঁ আপোনালোকক, গোটেই হাতৰ প্ৰডাকশ্যন, হাতেৰে বনোৱা হয়। আৰু এইফালে চাওক, এইবোৰ গোটেই কাঠৰ হয়, মাটি চিমেণ্ট। ইয়াত গোটেই চিমেণ্টৰ হয় এইবোৰ। ইমান ধুনীয়া ধুনীয়া ময়ূৰ বনাইছে। জুই দেখিছে, তো জুই ইয়াত পোৱাবৰ কাৰণে নহয়, ইয়াত উমা চেক হ'ব। ইয়াত উমা বুলি ক'লে গাহৰি চেকিব। ইয়াত গাহৰি চেক হ'ব, বহুত টেষ্টিকৈ বনাব ইয়াত গাহৰি চেক। চাই লওক, খাবলৈও টেষ্টি। তো গাইছ, আপোনালোকক যিমান বস্তু দেখালোঁ, যিমান গাল দেখালোঁ, গোটেই হাতেৰে তৈয়াৰী হয়। গোটেই তাঁতশাল, চাদৰ চব কলপাতৰ গোটেই হাতৰ বনোৱা হয়। তো এনেকুৱা ধৰণৰ ব্লগ পাবলৈ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, লগতে ছাপোৰ্ট কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো ভিডিঅ'খন আজিলৈকে ইমানে, আৰু কাইলৈ আৰু বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'খন আজিৰ পৰা ইমানে। তো এতিয়া দোস্ত ক'বলৈ গ'লে এতিয়া বাই বাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব।